আজি ভয়তে ৰাতিপুৱা সাৰ পালোঁ মই আৰু দেহাই। এয়া দৃশ্য দেখিছে, চানিয়া ইমান জোৰকৈ বিচনাত উঠি চিঞৰিলে মই আৰু দেহাই উচ্চত মাৰি সাৰ পাইছোঁ ৰাতিপুৱা 6:30 দিনকাল আহিলে আজিকালি মানুহে মানুহৰ ভাল পোৱা বুজিবলৈ চেষ্টা নকৰে, কিন্তু ইয়াতে চাওকচোন জন্তু হৈ ইমান বুজি পায়, ইমান জ্ঞান শক্তি আছে, মানুহৰ ভাল পোৱা দুখ সকলো তেওঁলোকে নিজৰ ওপৰত লৈ লয়। এইপিনে আকৌ বহুত পুৰণি চিনাকি দাদাজনে মানুহজনৰ হাতত আজি বগৰী পঠিয়াইছিলে, তাকে অলপমান নিমখ দি খালোঁ ৰ'দতে বহি। এইপিনে আকৌ মায়ে কল এটাও দিলে, যিহেতু ক্ষীণাইছোঁ যে বল হ'ব বোলে। নিজে মাতৃ হৈ ওলালোঁ, তথাপিও মাৰ মৰম দেখিছেনে, কেতিয়াও নকমে। মাৰ বাবে আমি সকলোৱে সদায় সৰু নিজৰ ল'ৰা ছোৱালী নহয় জানো। এইপিনে আকৌ আজি দাইলত অলপমান বগৰী দি বনাইছোঁ, যিহেতু মই এতিয়া ৰখাত নাই আৰু বগৰী চবতে মিলাই। ভণ্টিসকলৰ নাম হ'ল ৰাজলক্ষ্মী, প্ৰস্তুতি, সঞ্জনা, জ্ঞানশ্ৰী, অনন্যা। ইমান মৰম দিয়াৰ বাবে বহুতে বেছি ধন্যবাদ। যাৰ সকলৰ নাম লোৱা নাই তেওঁলোকলৈ বহুত বেছি মৰম, বহুত বহুত বহুত। আজিলৈ বাই।